কিন্তু ৰাইজে একদম মানে আপত্তি কৰি আছে। ছাৰ, আপোনাৰ কাৰণে আমি গাঁৱে গাঁৱে ঘূৰি আপোনাক আমি ৰাইজে ডাঙৰ দীঘল কৰিলোঁ। গতিকে আলাদা ভিতৰত এই দামোলখন যদি এনেকুৱা বেকাৰ হৈ থাকে, সমূহ ৰাইজে আপোনাক যোগদান নিদিব। গতিকে তাৰাতাৰি এই তালতে আপুনি দামোলখন জৰুৰ পঠাই দিয়ক। কি কি গাঁৱৰ মানুহ ইয়াতে অহা যোৱা কৰে? এইটো হ'ল ৩ নম্বৰ চুৰপাৰা গাঁৱৰ মানুহ আহৰণ কৰে। ইফালে নাওকাটা সিফালৰ পৰা আহে, বালাবাৰী এনেকৈ সম্পূৰ্ণতে একেবাৰে ইফালে আহৰণ কৰে। ইফালে একে নাৰামাৰি বাগডবা এনেকৈ সম্পূৰ্ণতে একেবাৰে ৰঙিয়া ইফালৰ পৰা আহে। কত মানে হাৰাশাস্তি হৈ যায়। গতিকে চুলিবিলাক আৰু স্কুলত আহৰণ কৰাৰ কাৰণে আমি কষ্ট পাওঁ। মই নিজেই দেখা পাই পেলাই কষ্ট পাই আছোঁ। গতিকে সেইখন দামোল আপুনি আমাৰ পূৰ্ণ বড়ো ছাৰে একদম মানে জৰুৰ ইবাৰে ব্যৱস্থাটো কৰক। আজি কি ৰাইজে নিজে বনাইছে? আজি ৰাইজে এইটো মানে ৰিপেয়াৰিং হিচাপে বনোৱাটো হয়। গতিকে বাঁহৰ দলংখন। গতিকে এই হিচাপত যদি তেওঁলোকে যদি আলাদা ভিতৰ এখন আনি পেলাই যদি ৰাইজক যদি সামৰি নলয়, তেতিয়াহ'লে ৰাইজে কি বুলি ভাবিব, কি বুলি চলিব? আজি অন্য মিটিঙত ডাঙৰ ডাঙৰ ফাণ্ডবিলাক কথা কৈছিলে, সেইবিলাকো মানে হোৱা দেখা পোৱা নাই আমি কি কাৰণত। গতিকে এতিয়া বৰ্তমান এই আমাৰ বৰকচলা সদত্ত বিদ্যুৎ এই ৰথটো মেইন ৰথটো অতি জলদি ইবাৰে আপোনালোকে ব্যৱস্থাখন কৰক। নহ'লেতো আহি আছে আমাৰ ভোটৰ এলেকা বা কিবা এলেকা, সেইটো চিন্তা কৰি পেলাই আপোনালোকে পঠাই দিয়ক। ঠিক আছে। লগা হ'ল দলংখন। হয়, আমি তাৰমানে এইখন গাঁও বৰকচলা গাঁও বুলি কয়। এইখন তাৰমানে এনেকুৱা মানে আমাৰ কষ্ট হয়। এই দলংখন যে কিয় হোৱা নাই, আমি তাৰমানে এই দলংখন হোৱাটো বহুত মানে বছৰ বছৰে হৈ গ'ল, হোৱাটো কামনা কৰি থাকোঁ। কিন্তু যেতিয়া মানে ইলেকশ্যন আহে, এই সময়ত মানে আমাক কয় যে মানে ইলেকশ্যন মোক দিয়ক, মোক ভোটটো মোক দিয়ক বুলি কয়। যেতিয়া আমি দিওঁ, যেতিয়া দি পেলাই জয় হয়, তাৰপিছত আমাক মানে এইখন দলংটো মানে ফিৰিয়ে নাচায়। আমিতো জয় কৰি দিওঁ, আমাক মানে অলপ হেৰি কৰিয়ে মানে নাচায় এইখন দলং। এইকাৰণে আমি বৰ দুখ কৰোঁ যে মানে একবাৰ যদি বৰষুণ দিয়ে, এতিয়াতো বাৰিষা দিন আহি আছে, এতিয়া যদি বৰষুণ দিয়ে তেতিয়া মানে একবাৰ বৰষুণ দিলে মানে ইফালে যাব নোৱাৰা হয়। আৰু এইখন দলংটো মানে ভাঙিয়ে যাই থাকে। আৰু এইখন পূৰা মানে মেইন ৰাস্তা, এইটো আমাৰ এইটো মানে এইখন ৰাস্তা পূৰা তামোলপুৰ আপটো ইফালে গুৱাহাটীও যাব পাৰে। এইটো পূৰা জৰুৰী ৰাস্তা, এইটো একদম ৰাইজৰ কাৰণে। আমাৰ অকল মাত্ৰ বৰকচলাৰ কাৰণে নহয়, এই পূৰা চাৰা ছাইডৰ ৰাইজৰ কাৰণে এইখন মানে ৰাস্তাৰ দলংটো হ'ব লাগে। আমি ভাবিছিলোঁ কিন্তু এই CC ব্লকটো নহ'লেও এইখন দলংটোহে কৰিব লাগিছিল আমাৰ কাৰণে। কিন্তু ৰাস্তাটোত দলংহে হ'ব লাগিছিল। এইটো মানে RCC দলং, মানে যিটো নকৰাকৈ মানে খালি এই CC ব্লকটো দি থৈ দিছে। CC ব্লকটো দি থ'লে কি হ'ব? আমাৰ এই যদি ব্ৰিজখন নাই, দলংখন নাই, তেতিয়া আমি কোহাই পাৰ হ'ম? ইফালে কিমান মানে দুনীয়াৰ মানুহটো আহে, ছাত্ৰ ছাত্ৰীবিলাক আহে স্কুলত যাবৰ কাৰণে, তেতিয়া মানে যাব নোৱাৰে। তেতিয়া আমি কি কৰিব লগা হয়, চাইফালে থাকিব নোৱাৰোঁ চলিবিলাক, তেতিয়া আমি চাইকেলটো পাৰ কৰি দিব লগা হয়। আৰু এইফালে বাইক আহিলেও বাইকবিলাক আমি ঠেলি দিব লগা হয়। আৰু এইফালে বেটাৰী গাড়ী আহে, তেওঁলোককো আমি ঠেলি দিব লগা হয়। এই ৰাস্তাত ইফালে পানী হয়, এই ৰাস্তাত তাৰমানে পানী হ'লে যাব নোৱাৰে, দলংখনদিতো নৰিয়ে যাবা। এতিয়া আমি মেৰামতি কৰাৰ কাৰণেহে আজি আমি নিজৰ ৰাইজৰ পইচাই দি আমি খৰচা কৰি পেলাই এইটো দলংটো বনাইছোঁ। আৰু এনেকুৱা বনাই থাকোঁ আমি। প্ৰমোদ বড়ো বা তেখেতৰ পবিত্ৰ কুমাৰ বড়ো MCLA কি ক'ব তেওঁলোকক? তেখেতেতো MCLA আমাৰ এই পবিত্ৰ বড়োইটো এতিয়া তেখেতে ল'ব মানে চাবই নাহে এইখন ৰাস্তা। তেখেতে জানিয়ে এইটো যে মানে এখন ইয়াত দলং লাগিছিল, সেইটো ইতিমধ্যে তেখেতে জানিয়ে আগৰ পৰা ইফালে অহা যোৱা কৰে। তেতিয়া মানে চায়ে যায়, তথাপি এখন দলং যে দিব লাগে তেওঁ মানে নাজানে। তেওঁৱে কৈছিল প্ৰথম মানে যেতিয়া মানে ইলেকশ্যন খেলিছিল পবিত্ৰ
কুমাৰ বৰুৱাই তেওঁ কৈছিল মানে মোক জয়যুক্ত কৰক ভোটত মই প্ৰথম মানে আপোনালোকৰ এই দলংখনে মই কৰি দিম মই বেলেগ মানে নকৰাতে এইখন দলংটো মই প্ৰথম একদম আপোনালোকৰ এই গাঁৱৰটো দলংটো মই বনাই দিম মোক খালি জয়যুক্ত কৰি দিয়ক এনেকৈ বুলি হ'লে আমাক মানে কোৱা কাৰণে আমিও মানিছিলোঁ দিছিলোঁ আমি ভোটটো জয়যুক্ত হৈ গৈছে তেখেতক আমি জয়যুক্ত কৰি দিলোঁ এতিয়া জয়যুক্ত হোৱাৰ পিছত তেখেতে মানে এইটো দলংখন যে হ'ব লাগে আজিক লাগি খবৰে নাই এনেকুৱা অৱস্থা আৰু এতিয়া আমি এনেকৈ কষ্ট ভোগ কৰিব লগা হৈছে এতিয়া হয় এনেকুৱা হৈছে এতিয়া আমি এইখন দলঙৰ কাৰণে এতিয়া বহুত মানুহে আহে আকৌ গাড়ীখন আহি পেলাই আকৌ পিছুৱাই যাব লগা হয় কিছুমান মাৰুতি লৈ আহে কিছুমান মানে এল্টো লৈ আহে কিছুমান হেৰি লৈ আহে টেম্পো তেতিয়া মানে পাৰ হ'ব নোৱাৰে সমস্যাটো ভাল নহয় কাৰণে ইফালে পানী হ'লে মানে পাৰ হ'ব নোৱাৰে সেইকাৰণে ফিৰি যাব লাগে আমি বহুত দুখ কৰোঁ আমি মানে বেয়া লাগি যায় এখেতে বহুত দূৰৰ পৰা আহিছিল আহি পেলাই এইখিনিত মানে আহি এইখিনিত মানে কোনা লাগি গ'ল সেনে বুলি আমি দুখ কৰোঁ আৰু তাৰপিছত বেচেৰাটো আৰু ঘূৰি যাব লগা হয় তেখেতে বা ক'ৰ পৰাই আহিছিল বহুত দূৰৰ পৰাই আহি পেলাই সেনেকুৱা হৈ যায় আচ্ছা হ'ব দে মই ক'বলগীয়াতো এইখিনিতে মই